নমস্কাৰ আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মই সংগীতা বা চেনেললৈ স্বাগতম জনালোঁ। বিহু পালেহি আৰু নহয় জানো, সকলোৱে ব্যস্ত সান্দহ পিঠা খুন্দাত। কাৰ ঘৰত কি প্ৰস্তুতি চলিছে জনাবচোন। কি প্ৰস্তুতি চলিছে আপোনালোকক দেখুৱাই আছোঁ, বলক তেনেহ'লে চাওঁগৈ। এইফালে মা আৰু খুৰীয়ে পিঠা খুন্দি আছে। হাই কৈ দিয়ক। নাৰিকল তিল পিঠা বনাবৰ বাবে প্ৰস্তুতি কৰি আছোঁ। এইফালে মই আৰু খুৰীয়ে পিঠা বনাই আছোঁ। বাহিৰতে বনাইছোঁ, মানে ঢেঁকীৰ ওচৰতে। খুৰী আৰু মায়ে প্ৰথমে ঢেঁকী পিঠা খুন্দি আছিলে, মই পুৰি আছিলোঁ। এতিয়া পিঠা খুন্দি হ'ল কাৰণে খুৰীও পুৰি দিছে আৰু। আৰু পিঠা বনা হৈ গ'ল। এয়া এইপিনে শেষ পৰ্যায় আৰু গধূলিকৈ বেলেগ কিবা বনাম। কি বনাম চাই থাকিব আপোনালোকে, দেখুৱাই থাকিম আমি। ইয়ালৈ বাই বাই। হাই সকলোকে শুভ সন্ধিয়া জনালোঁ। আমাৰ দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িছোঁ আৰু এয়া বনাই থকা সকলে চিনি পাইছে চাগে কি বনাব লৈছোঁ। ভাতৰ চাউলৰ পিঠাগুড়ি মালপোৱা বনাবলৈ লৈছোঁ। ইয়াত আছে নাৰিকল, গুড়, তাৰপিছত কমলা বাকলি আৰু চবগুটি। এইটো অপশ্যনেল হয়, আপোনালোকে দিব পাৰে নিদিব পাৰে। চাই থাকক কেনেকৈ বনাওঁ। খুৰীয়ে বনোৱা আৰম্ভ কৰি দিলে। এয়া বনাই আছে। বিহু মাঘ বিহু ভোগালী বিহু ভোগালী বিহু আমাৰ খাব লাগিব। মিঠা পনা বনোৱা ইতিমধ্যে হৈয়ে গৈছে। আজি মালপোৰা বনাই আছোঁ আৰু তাৰপিছত আৰু লাড়ু বনাবলৈ বাকী আছে প্ৰায় সকলোখিনি। তাৰপিছতে হৈয়ে যাব আৰু। চাই থাকক। আৰু বনাম আৰু কিবা কিবি দেখুৱাম বাৰু আপোনালোকক কি বনাওঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। সেইফালে খুৰীয়ে বনাই আছে, দুইজনীয়ে বনাই আছে মানে। এইফালে মই বনাই আছোঁ। বনাই শেষ হৈছেগৈ আৰু বেছি নাই, আৰু 3টামান ওলাব।
এয়া আমাৰ ফুলা পিঠা, কিছুমানে ফুলা পিঠা বুলি কয়, আমি মালপোৱা বুলি কওঁ, বনাই হৈ গ'ল। তাৰপিছত এইফালে খুৰীয়ে চফ ভাজি আছে। আলহী আহিলে যিহেতু তামোলৰ লগত দিব লাগিব, চবেইটো তামোল নাখায়ে আৰু আজিকালি। চফৰ লগত নাৰিকল মিক্স কৰিব। এয়া চব গুটিত দিবলৈ ডাব নাৰিকল কাটি নাৰিকল কাটি আছে, ডাব নাৰিকল চফৰ লগত মিক্স কৰিবৰ কাৰণে। পিঠা বনা হৈ গ'ল। এতিয়া কেইটা বাজিছে? এতিয়া ৰাতি 11 বাজু প্ৰায়। সকলোকে গুড নাইট, আকৌ কাইলৈ লগ পাম। কাল ফিৰ মিলেংগে। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় সকলোৰে ভালেই নহয় জানো? যিহেতু বিহু শনিবাৰৰ পৰা বিহু আৰু আমাৰ দ্বিতীয় দিনৰ ভোগালী বিহুৰ প্ৰস্তুতিৰ বাবে আপোনালোক সকলোকে আকৌ আজি স্বাগতম জনালোঁ। আজি মানে প্ৰায় শেষ কৰিম বুলিয়ে ভাবিছোঁ আৰু দুটামান বস্তু আছে বনাবলৈ, বনাই কৰি আজি আৰু শেষ কৰিম। কি বনাওঁ ব'লকচোন আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমি বনাম নিমকি। নিমকিৰ বাবে মঠি পিনি ঢাকি থোৱা হৈছে, অলপ দেৰি ঢাকি থোৱা হৈছিলে। তাৰপিছত এইফালে যোগাৰ কৰি থোৱা আছে খুৰমাৰ বাবে, মানে একেলগতে মঠি ঢাকি থৈ দিছিলোঁ দুইটা। এতিয়া এবিধকে বনাম। প্ৰথমে আমি নিমকি বনাম, তাৰপিছত খুৰমা। চাই থাকক ভিডিঅ'টো কেনেকৈ বনাই আছোঁ আমি। এইফালে খুৰীয়ে নাৰিকলৰ লাৰুৰ বাবে যোগাৰ কৰি আছে। খুৰীয়ে ক'লে লাৰুখিনি আগতে বনাই লওঁ, যিহেতু নাৰিকলখিনি আগতে ৰুকা হৈছে, নহ'লে শুকাই যাব। সেইবাবে আগতে এইটোকে প্ৰস্তুত কৰি ল'লোঁ। তাৰপিছত নিমকি আৰু খুৰমা বনাম। হৈ আছে, চাই থাকিব নালাগে, নিজৰ কাম কৰি থাকা। আমাৰ দুজনীক অৰ্ডাৰ দিছে দেখিছেনে? আচলতে কেমেৰামেন হয়, মোবাইল ধৰি আছে আমাৰ। লাৰু বনাই হৈ গৈছে আমাৰ, অলপ বাকী আছে। হৈ গ'ল আমাৰ লাৰু। এতিয়া বনাম আমি নিমকি। নিমকি বনাই হৈ গ'ল।
এতিয়া খুৰমা বনাম। এয়া খুৰমা ৰেডি হৈছে আৰু মুঠি ল'লোঁ। তাৰপিছত বেলি পিনি কাটিব লাগিব। নিমকিৰ দৰে বনাব লাগিব আৰু খালি ইয়াত যেনিবা কালজিৰাটো দিয়া নাই। জনাসকলে জানেই আৰু নহয় জানো। এইফালে ৰেডি কৰা হৈছে খুৰমাৰ কাৰণে। এইফালে বেলি ল'ব লাগিব। সেইটো এনেকৈ লাডু আমাৰ খুৰমা বনা হৈ গ'ল। এতিয়া এইফালে খুৰীয়ে বকফুল বনাবৰ কাৰণে যোগাৰ কৰি আছে। এতিয়া বকফুল বনাম আমি।
চাউল ৰেডি হৈ গ'ল, এতিয়া তেলত বনাম। আমাৰ বকফুল বনাই হৈ গ'ল এতিয়া। আমাৰ ভোগালী বিহুৰ আয়োজন কি বনালে দেখিলে নহয়, আপোনালোকে কমেণ্ট কৰি জনাবচোন কি বনাইছে, কি আয়োজন কৰিছে। বিহু বুলি ক'লে আৰু গা হাতখন নহয় জানো, কি বনাওঁ, কি খুৱাম, ঘৰৰ পৰিয়ালক কেনেকৈ সন্তুষ্ট কৰিম, এইবিলাকে আৰু গৃহিণীৰ চিন্তা নহয় জানো। ইমানেই আৰু আমাৰ আয়োজন, বেছি কৰা নাই, বেছি দিন নাই আৰু বিহুলৈ, আৰু মাত্ৰ এটা দিন আছে বাকী। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। খুৰী কিবা এটা কৰি দিব হাক। এয়া আমাৰ খুৰী। সকলোলৈকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে কুশলে মংগলে বিহুটো উপভোগ কৰিব পাৰে। কাইলৈতো উৰুকা পালেহিয়ে, সেইকাৰণে আমি আমাৰ বিহুৰ কাৰণে যিখিনি আয়োজন কৰিব লাগে সকলো আয়োজন কৰা আজি শেষ হৈ গৈছে। পিঠা পনা সকলো বনাই আজি সমাপ্ত কৰিলোঁ। কাইলৈ ৰাতিপুৱাৰ পৰা আৰু মেজি তলত গৈ আমি খানা বনাম, খানা খাম। আপোনালোকেও যাতে সুখে সন্তোষে কাইলৈ দিনটো ভালদৰে উপভোগ কৰে তাৰে কামনা কৰিলোঁ দেই। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। বাই বাই।